নমস্কাৰ, আজি আমি আপোনালোকক দেখাবলৈ ওলাইছোঁ অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ পে'শ্লিপ এখন। এইখন অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পে'শ্লিপ 4th গ্ৰেডৰ তাৰমানে ডেজিগনেশ্যন আপোনালোকে দেখি পাইছে চকীদাৰৰ বৰ্তমান 4th গ্ৰেডৰ চাকৰিৰ চকীদাৰৰ বেচিক পে' হৈছে 12,000 টকা, গ্ৰেড পে' হৈছে 3,900 টকা, টোটেল পে' 1,599 টকা, য'ত নেকি ডিয়াৰেঞ্চ এলাউঞ্চ আছে 8,427 টকা আৰু হাউচ ৰেণ্ট আছে 1,590 টকা। তাৰপিছতে আপোনালোকৰ মেডিকেল এলাউঞ্চ আছে 600 টকা আৰু কম্পেনচেটৰী আছে 100 টকা, য'ত নেকি টোটেল আপোনালোকৰ গ্ৰছ মিলি পিনে গোটেইখিনি মিলি নাকাটাকৈ 26,617 টকা হয়। এই 26,617 টকা হ'ল গ্ৰছ চেলেৰী। ইয়াৰ পিছত আপোনালোকৰ কাটি হয়, য'ত নেকি আপোনালোকৰ ডিডাকশ্যন হয়। ডিডাকশ্যনত চবতকৈ বেছিকৈ যায় আপোনালোকৰ NPS-ত, যিটো নেকি আপোনালোকৰ ৰিটায়াৰমেণ্ট একাউণ্টৰ কাৰণে জমা হৈ যায় টকা। সেইবাবে ইয়াত 4th গ্ৰেডত আপোনালোকে দেখা পাইছে 2,433 টকা NPS-ৰ বাবে, মানে ৰিটায়াৰমেণ্টৰ কাৰণে টকা কাট খাই আপোনালোকৰ NPS একাউণ্টত ছেভ হৈ যায়। তাৰপিছতে GIS 30 টকা কাটা খায়, তাৰপিছত PTax কাটা খায় 208 টকা। ইয়াৰ উপৰিও আপোনালোকৰ টোটেল এই তিনিটা মিলাই টোটেল ডিডাকশ্যন হয় 2,671 টকা আৰু নেট এমাউণ্ট আপোনালোকৰ ইনহেণ্ড চেলেৰী 23,946 টকা, মানে 746 টকা আপোনালোকৰ ইনহেণ্ড চেলাৰী হয়, যিটো নেকি আপুনি কাটি কুটি হোৱাৰ পিছত আপোনাৰ একাউণ্টত সোমাই যায় 23,946 টকা। এইখন আপোনালোকৰ টোটেল পে'শ্লিপখন দিছোঁ, আপোনালোকে ষ্টপ কৰি চাই ল'ব পাৰিব। ধন্যবাদ।